ফেচবুকে বৰ্তমান আকৌ এটা নতুন টুলছ আমাৰ মাজলৈ লঞ্চ কৰিবলৈ আহি আছে, লঞ্চ কৰিছে। এটা বৰ্তমান টেষ্টিং মোডত আছে। সেইটো নতুন বুলি ক'ব নোৱাৰি, কিন্তু পুৰণিয়ে, কিন্তু সেইটো নামাকৰণটো বেলেগ কৰিছে। কিন্তু এতিয়া সেই টুলটোৰ নাম হৈছে ব্ৰেণ্ড ডিলছ। ব্ৰেণ্ড ডিলছ, ঠিক আছে। ব্ৰেণ্ড ডিলছৰ কাম কি, কেনেকৈ কৰিব, কেনেকৈ টকা উপাৰ্জন কৰিব, আৰু সেই ব্ৰেণ্ডৰ লগত কেনেকৈ লিংক হ'ব, কেনেকৈ কি কৰিব, সকলোখিনি এই ভিডিঅ'টিৰ যোগেদি জনাম। আৰু যদি জানিবলৈ বিচাৰে স্কিপ নকৰিব, আৰু যদি জানিবলৈ নিবিচাৰে তেতিয়াহ'লে স্কিপ কৰি দিবলৈ পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ব্ৰেণ্ড ডিলছ ইমান পুৰণি বুলি ক'ব নোৱাৰি, কিন্তু আগত আছিল। ব্ৰেণ্ড ডিলছৰ নামটো বেলেগ আছিল, আৰু সেই ব্ৰেণ্ড ডিলছৰ নাম আছিলে আগত ব্ৰেণ্ড কলাব মেনেজাৰ। ব্ৰেণ্ড ডিলছৰ নাম আছিল, ঠিক আছে। আৰু ইনষ্টাগ্ৰামত আছিল, মজত আছিল, এনেকুৱা বিভিন্ন কিছুমান টিকটক আছিল, কিছুমান বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছিলে। সেই প্লেটফৰ্মবিলাকত আছিল তেনেকুৱা, আৰু তেনেকুৱা প্লেটফৰ্মবিলাকত চলি আছিল। আৰু তেনেকুৱা ব্ৰেণ্ড কৰি বা আপোনালোকে দেখিছে নিশ্চয় ইনষ্টাগ্ৰামত ভিডিঅ' বা ৰিলছত তেনেকুৱা লগো কিছুমান দেখিছে, ছাইডত ভিডিঅ' মাজত বা তলত তেনেকুৱা লগো কেইটামান দেখে, সেইকেইটাই ব্ৰেণ্ড, হয় নে নহয়? ঠিক আছে। এতিয়া ব্ৰেণ্ডৰ কাম কি, কেনেকৈ কৰে, ব্ৰেণ্ডে কেনেকৈ আপুনি পাব, ব্ৰেণ্ডৰ মানে সেই লগোবিলাক কেনেকৈ পাব, ঠিক আছে, সেই এজেঞ্চিৰ পৰা কেনেকৈ আপুনি পাব, ঠিক আছে। এতিয়া ধৰক ফেচবুকৰ আপুনি কেনেকৈ পাব, ফেচবুকৰ যি আপোনাৰ ইনচাইট, ঠিক আছে, আপোনাৰ যিটো গ্ৰাফ ইনচাইট, আপোনাৰ যিটো মানে ইনচাইট হয় ন, ভিউজ হওক, গ্ৰাফ হয়, ভিউজ এংগেজমেণ্ট যিটো গ্ৰাফ হয়, সেই ইনচাইটটো আপোনাক যিটো এজেঞ্চি তেওঁলৈ পঠিয়াব। কোনে পঠিয়াব? ফেচবুকে পঠিয়াব, ঠিক আছে। আপোনাৰ প্ৰফাইলৰ যি প্ৰাইভেট হয় ন, প্ৰাইভেট এড্ৰেছবিলাক সেইবিলাক নপঠিয়াই। যিবিলাক আপোনাৰ ভিডিঅ' হওক, ৰিলছ হওক, যি ফটো হওক, যি আপোনাৰ গ্ৰাফ হয়, সেই ইনচাইটটো সেই এজেঞ্চিলৈ পঠিয়াব ফেচবুকে। আৰু সেই এজেঞ্চিয়ে কি কৰিব, আপোনাৰ ব্ৰেণ্ডৰ যি এজেঞ্চি সেইটোৱে আপোনাক কি কৰিব, চেকআপ কৰিব যে তেওঁ যোগ্য হয় নে নহয়, বা আপুনি যোগ্য হয় নে নহয়, গোটেই গ্ৰাফটো চাব। আৰু সেই যদি যোগ্য হয় তেতিয়াহ'লে আপুনি কি কৰিব, আপোনাৰ ফেচবুকলৈ পঠিয়াব। ফেচবুকে তেতিয়া আপোনালৈ নটিফিকেশ্যন পঠিয়াব। তেতিয়া নটিফিকেশ্যন পঠিয়ালে ছেটআপ কৰিব পাৰিব। তেতিয়া কি হয়, কলাব হয়, ঠিক আছে, কলাবৰেশ্যন হয়। মানে কি, বস্তুটো ডিল কৰা হয়। মানে আপোনাৰ এজেঞ্চিয়ে আপোনাক ভাল পাইছে, গ্ৰাফটো আপোনাৰ হাই হৈছে, আপোনাক দিছে, আৰু আপুনি একচেপ্ট কৰিছে, ছেটআপ কৰিছে, আৰু আপোনাক নটিফিকেশ্যনত লগো এটা পঠিয়াই দিয়ে। মানে সেইটোৱে হ'ল ব্ৰেণ্ড ডিল। মানে ডিল এটা কৰিব লাগে, ডিল কৰিব লাগে এটা কোম্পানী এজেঞ্চিৰ লগত আৰু ফেচবুকৰ লগত এটা মিলাই কৰি আপুনি 3 নম্বৰ পইণ্টত আপুনি পৰিব।